Honorable Speaker, Honorable Deputy Speaker, Honorable Member of the Circus House, rules of procedure and conduct of the business in Caribbean Autonomous Territorial Council, Legislative Assembly. As per MOS agreement, এইটো মতে নেক্সট আমাৰ টেৰিটৰিয়েল কাউন্সিল যিটো নেকি বিটিআৰ বৰ্ডৰল্যান্ড টেৰিটৰিয়েল এৰিয়া ঠিক আমাৰটো কাৰ্বি আংলং অটোনমাস কাউন্সিল কাৰ্বি আংলং অটোনমাস টেৰিটৰিয়েল কাউন্সিল এই টেৰিটৰিয়েল কাউন্সিলটো আমি the Constitution of India, the 6th Schedule of India, the Autonomous District Council in Assam 1951 goes over there. Ajikariloike, Ami Autonomous Council of Rules in Kalkipona. First, we got 1952 Mickle Hills District Council. After Mickle Hills District Council, we got Autonomous Council. After Autonomous Council, now we got Autonomous Territorial Council. The Autonomous Territorial Council is our rules and proceeding to Italike. 1952 pura aji tarikh loike amar Kargil Autonomous Council rules Italike honai honorable chairman sir, honorable chairman. For the first time history in Kargil District Council, যে প্রথম রুলস 1952 পৰা আজিলৈকে কোনো রুলস এটা লাগে বনাই এতিয়া 52 রুলস মতে 1951 ত 6 শিডিউল অটোনমাস কাউন্সিল যেটো নেকি গভর্নমেন্ট অফ ইন্ডিয়া যেটো নেকি দিয়া হতে হে রুলস মতে চলি আহি আছে কিন্তু প্রথম আমি কাৰ্বি অটোনমাস কাউন্সিলৰ রুলস তো গতে তিনিটো আজি প্রথম রুলস এটা প্ৰসিডিং হে রুলস তো ইতে আগতে আমি যে কোনো বিল পাস করিলে বিল পাস প্লেস করিব কারণে এই আগৰ হাউসত প্লেস করিব কারণে হে সেশন হল প্লেস করিব কারণে গভর্নর পৰা আমাৰ অনুমোদন লাগে গভর্নর পৰা আমাৰ এপ্রুভাল লাগে আফটার দিস রুলস পাস গভর্নর অলরেডি এটা আমাক অনুমোদন দিলে এপ্রুভাল দিলে ইতিয়া পৰা যে আমাৰ এতিয়া এসএনৰ কাৰণে এটা পঠাব অনলি ফৰ এসএন এতিয়া আমাৰ আৰ্টিকল 163 মতে কাউন্সিল অফ মিনিষ্টাৰ টা না যায় খালি গভর্নর এটা এসএন দিব এইটো পাৱাৰ ইয়াৰ লিখা আছে আৰু গোটেই পাৱাৰ রুলস এন্ড ফাংশন চেয়ারম্যান ডেপুটি চেয়ারম্যান তে স্পিকার হ'ব স্পিকার ডেপুটি স্পিকার সিএম অর ফাংশন ইএম অর ফাংশন এন্ড ফাংশনারিজ এবিসি টা গোটেইখিনি রুলস ইয়াতে আছে এই রুলসটো এতিয়ালৈকে গভর্নর তাত আমি এটা এপ্রুভাল কাৰণে সেশন প্লেস কৰিব কাৰণে আমি পঠাব না লাগে অপেক্ষা মতে এইটো এতিয়া পৰা আমি খালি এসএন এ পঠাব আমি পাস কৰিলো এসএন আফটার we got এসএন দেন আমি এটা গেজেট নোটিফিকেশন আমি পাব গেজেট এটা হৈ যাব তেতিয়া এইটো আমাৰ এটা নতুন রুলস এটা কাৰ্বি আংলং এটা হিষ্ট্রি কাৰ্বি আংলং ডিস্ট্রিক্ট এটা ইতিহাস এই রুলসে কব এইটো নতুন রুলস এইটো 1952 পৰা আজিলৈকে হোৱা নাই আপোনালোকে কিমান বছৰৰ পৰা সে মথুনি যে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল জুডিশিয়াল কোর্ট রুলস আছে কিন্তু 1954 ৰ পৰা আছে রুলস যে কাৰ্বি আংলং অটোনমাস কাউন্সিল রুলস 1954 ৰ পৰা আছে যে আমাৰ যে জুডিশিয়াল কোর্টটো আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলত এইটো বনাব পাৰে কিন্তু কোনো সরকার দিনত হেদিনা বনা নাই আমাৰ for the first time history in Karbi Anglong Autonomous Council আমাৰ দিনতে এইটো বনোৱা হৈছে অধ্যক্ষমত গতিকে সেম হে rules of procedure and conduct of business in Karbi Anglong Autonomous Territorial Council Legislative Assembly এইটো প্ৰথমবাৰ আমি পাইছো আগতে Autonomous Council এতিয়া আমি Territorial Autonomous Council Assembly হৈ গ'ল আজি গতিকে আমাৰ যিমানখিনি পাৱাৰ এণ্ড ফাংশন সেই গতি এটা থক অটোনমাস টেৰিটৰি যিবিলাকৰ আমাৰ পাৱাৰ
প্ৰায় ইয়াতে ইনক্লুড কৰা হৈছে আৰু সেইটো মই সুপ্ৰিম কোৰ্টৰ লয়াৰ আৰু হাইকোৰ্টৰ লয়াৰ আৰু এডভোকেট জেনেৰেলৰ লগত গোটেইখিনি ডিছকাছ কৰি যোৱাবাৰ অনাৰেবল চিফ মিনিষ্টাৰ কাৰ্বি আংলং আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতলোকৰ আমি যিমানখিনি পেণ্ডিং বিলবিলাক হওক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ গভৰ্ণৰ এপ্ৰুভেল দিয়াৰ পিছতো আমাৰ যিমানখিনি বিল আছে টোটেল 11 বিল আছে সেই 11 বিলবিলাকৰ এতিয়া লাহে লাহে গোটেইখিনি ক্লিয়াৰ কৰি আহি আছে কেইটামান বিলটো আমি সেইটো এছেন নালাগে সেইবিলাকো হৈ গ'ল কেইটামান বিলত এতিয়া আহি পাইছে গতিকে সেই আগষ্ট হাউচ পৰা মই ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছোঁ যে তেখেতে সেই গোটেইখিনি আমাক অনুমোদন দিয়াৰ কাৰণে এতিয়াৰ পৰা আমি যিকোনো বিলৰ এতিয়া গভৰ্ণৰ এপ্ৰুভেল ল'ব নালাগে খালি আমি ষ্টেটে ল'ব লাগে অধ্যক্ষ মহোদয় গতিকে সেই হাউচত গোটেইখিনি আমাৰ সন্মানীয় সদস্য সদস্যকে সকলে তেখেতসকলে আমাক সকলোৱে সহায় যোগাৰ কৰাৰ কাৰণে এটা টিম হিচাপে টিম ৱৰ্ক টিম টুগেডাৰ হিচাপে আমি একেলগে কাম কৰাৰ কাৰণে মই আপোনালোকৰ সকলো সন্মানীয় সদস্য সদস্যবিলাকক মই ধন্যবাদ দিছোঁ আৰু সেইটো এতিয়ালৈকে সেই ৰুলছটো বেলেগ অট'নমাছ কাউন্সিলৰ দ্বাৰা এতিয়ালৈকে সেই ৰুলছটো হোৱা নাই আমি আপোনালোকৰ ষ্টাডি কৰক বিটিআৰে হওক ডিমা হাছাও হওক গাৰো হওক জয়ন্তীয়া হওক ত্ৰিপুৰী হওক খাচী অট'নমাছ কাউন্সিল হওক মাৰ অট'নমাছ কাউন্সিল হওক মাৰা অট'নমাছ কাউন্সিলৰ সেইটো ৰুলছটো আমি প্ৰথম এটা সাহস কৰি এটা সেই ৰুলছবিলাকক বনাইছোঁ আৰু সময় লৈছোঁ প্ৰায় 6-7 বছৰ মান সময় লৈছে গোটেইখিনি ষ্টাডি কৰিলোঁ মই অথনিও কৈছোঁ যে সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ এডভোকেট এখেতসকলৰ কনচাল্ট কৰিছোঁ আৰু লগতে আমাৰ হাইকোৰ্টৰ এডভোকেটৰ লগত বহিছোঁ টাইম এণ্ড এংগেজ মই বহিছোঁ তেখেতসকলৰ সময়ত এতিয়া আমি সেশনৰ পাছ কৰাৰ পিছত সেই বিলটো আমি এচি পাছ কৰাৰ পিছত সেশনৰ প্লেচ কৰিবৰ কাৰণে আমি সেশনত পাছ কৰিছোঁ যে সেইটো এপ্ৰুভেল কৰিবৰ কাৰণে কিন্তু যে তেখেতে আমাৰ গভৰ্ণৰে আমাক এপ্ৰুভেলটো দিলে এতিয়া আজি পাছ কৰিলে এইটো এছেনৰ কাৰণে তেখেত দিব তাৰপিছত গতিকে অধ্যক্ষ মহোদয় আপোনাৰ যে সেই অনুমোদন দিয়াৰ কাৰণে এইটো প্লেচৰ কাৰণে আৰু লগতে ইয়াত সকলো সন্মানীয় সদস্য সদস্যসকলে ইয়াত পবিত্ৰ সদনত থকা তেখেতসকলক সমৰ্থন কৰিব বুলি মই আশা কৰি আপোনাক ধন্যবাদ দিছোঁ